গাইজ আমি আহি আছো আপোনাৰ একদম ব্ৰহ্মপুত্ৰ পাৰলৈ আহি আছিলো আৰু আপোনাৰ ৰাস্তাত মানে পাছত বাইক আহি আছে দুটা আহি আছে পৰিৱেশ কিন্তু ভাল লাগে জেগাটো বহুত ভাল লাগে মাজুলী আহিলে আহক চাপৰিলে আহক মানে আপোনাৰ উজনি মাজুলী আহিলে এই জেগাখন আহিবই আপুনি ৰাস্তা ইয়াত আহি গ'ল আপোনাৰ ৰাস্তা দূৰ আমি ফাইনেলি আমি জেগাত আহি পাই গৈছো নদীৰ কিনাৰত তাত ধুনীয়াকে ৰাস্তা জেগাটো কেনেকুৱা লাগিছে ক জেগা মজা জেগা পোৱালিহি সুন্দৰ পৰিৱেশৰ মাজত আমি নদী কিনাৰলৈ আহিছে মানে আপোনাৰ চক এইটো কেনেকৈ খহি আছে হ'লেও মাজুলীবাসীৰ তৰফৰ কোনো অসমবাসীলৈ আজি আমি এটা হালৈ আহিছোঁ সৰু সুৰাকে কি আৰু আপোনাৰ চক অৱস্থাটো চক নদীখন কেনেকৈ মানে খহি আছে গৰাখহনীয়া মানে সাংঘাতিক গৰাখহনীয়া মাজুলীৰ অৱস্থা নাইকিয়া হ'ল গোটেই গৰাখহনীয়াত মাজুলীখন যাবই চব যাৱাৰ ব্যৱস্থা পাতি আছে দেখিছেনে কিবা এটা কৈ দিয়া এনে পুৰা ফাট চগীয়ালৈকে ফাট এইটো যাব মানে আৰু বেছি সময় নাই এইটো যাব আৰু বেছি টাইম নাই এইটো চালে নাযাবি ওলা এইপিনে আৰু এটা পইচা দেখা যায় বগৰী দেখাম বগৰী বগৰী জলকীয়া লৈ অহা হৈছে নিমখ লগাই কি নকবা আমি যে বেলেগ সেইকাৰণে কৈছো মাজুলীৰ আমেজটো বেলেগ মাজুলী হয় ন মাজুলীৰ মানে যিটো মাজুলী এটা সুকীয়া আমি আহি আপোনাৰ খানা বনালো কিন্তু বনাটো নেদেখালো মানে
হাত বান্ধি আছে। সঁচাকে দেই কেলা হয়।